কিমান টাইমৰ পৰা হৈছে বানপানীটো? ৰাতিপুৱা 4টামান বজাৰ পৰা হৈছে নেকি, মানে তাৰ আগতো আমি গম পোৱা নাছিলোঁ। 4টামান বজাত পৰা হৈছে বুলি ভাবিছোঁ। তাৰ আগতো হ'ব পাৰে, কিন্তু আমি জনা নাছিলোঁ। মানে 4টামান বজাৰ পৰা হৈছে বুলি মাথাউৰিটো ভাবিছোঁ। ভাঙিছে বুলি শুনিছোঁ। মাথাউৰি বৰমুৰি আৰু মাছখোৱা এনেকৈ কৰি মানে মাথাউৰিটো ভাগিলে, তাৰ পৰা পানী আহি থাকে মাজে মাজে। কিন্তু এতিয়া মানে পানী হৈ এনেকৈ বৰষুণ দিলে মানে পানী বাঢ়ি যায়। আগতো এবাৰ পানীৰ ভিতৰত সোমাইছে, এইবাৰো পানীৰ ভিতৰত এআঁঠু এআঁঠু হ'ব হৈ আছে। এতিয়া ঘৰৰ ব্যৱস্থাটো কেনেকুৱা? ঘৰ এতিয়া গোটেই পুৰা পানী হৈ আছে, মানে বস্তুবিলাক চব বিচনাৰ ওপৰত ৰাখিছোঁ, মানে এইবিলাক চব পানী হৈ আছে। এনেকৈ ভাতটো বনাই খাই ভাতটো মানে বনাব বোৱাটো গেছতে, এনেই ল'ৰাটোতো খুৱাবই লাগিব। কালি চব্জি আছিলে, তাৰে মানে অলপ ভাত কেইটামান পাতি ল'ৰাক খোৱালোঁ। নোৱাৰি খাবলৈ, এনেকৈ ইমান পানীৰ মাজত এনেকৈতো পানী থাকি নাই পোৱা ন, নোৱাৰি খাবলৈ। চৰকাৰৰ পৰা আঁচনি কিবা পাইছে নাই? চৰকাৰৰ পৰা যোৱা বছৰ দিছিলে এনেকৈ অলপ সাহাৰ্য। তাৰ এইবছৰ ৰেচন দিছিলে বাৰু যোৱাবাৰ সময়তে। তাৰপৰা এইবছৰ এতিয়া চৰকাৰে কি কৰে আৰু। বছৰ হৈ থাকে নে বানপানী? বছৰ মানে আজি 3-4 বছৰ পৰা হৈছে, খালি 3-4 বছৰ পৰা হৈছে। এনে গম পোৱাতে কিয় হৈছে বুলি ভাবে? কিয় মানে এতিয়া মথাউৰিবিলাকতো ভালকৈ নবন্ধাৰ কাৰণে, নদীৰ ওচৰতে কাষতে নদী আছে, নদীখনো বাম হৈ গ'ল। তাৰপৰা সেইটো নদীখনটো মানে আমাৰ চৰকাৰে যদি অলপ খান্দি দিয়ে, তেতিয়াও মানে অলপ পানীটো নাহিব চাগে ঘৰলৈ। কিন্তু সেইটো কাৰণে মানে নদীখন যদি চৰকাৰে অলপ খান্দি মেলি দিয়ে, সেইটো ভাল হয় আৰু। আমাৰ বিধায়ক ভৱনটো কি জনাব? সেইটোৱে বিধায়কক সেইটোকে জনাইছোঁ। মানে কি হয়, তেওঁ যদি আহি মেলি যদি চায় আকৌ, বা নদীখন খাল খৰালি যদি অলপ খান্দি দিয়ে, এতিয়াতো নদীখন একেবাৰে বাম, যদি নদীখন অলপ খান্দি দিয়ে, তেতিয়া ইয়াত পানী নহ'ব বুলি ভাবিছোঁ। মানে ধন্যবাদ। আজি বৰিমুৰি মাছখোৱা আপুনি আইখিনি কি দেখিলে? এতিয়া বানপানী হৈ আছে আৰু মাথাউৰি ভাঙিছে বুলি শুনিছে, আৰু 20-40টা ঘৰ পানীৰ তলত আছে বুলি শুনিছে। কি ক'ব আপুনি? হয়, ইয়াতে আমাৰ যোনে ৰাজচক্ৰৰ অন্তৰ্গত মাছখোৱা আৰু বুঢ়ীমুৰি চিমেণ্ট চাপৰি পঞ্চায়ত হয়। ইয়াতে চেৰেণ নদীৰ যিটো গাইডবান আছিলে, 2-3টা জেগাত ছিঙিছে। সেইটো কাৰণে 2খন গাঁৱৰ প্ৰায় 60 ঘৰ মানুহ এতিয়া জলমগ্ন হৈ আছে। আমি এখেতসকলৰ এতিয়া থকা জেগাৰ আমি ব্যৱস্থা কৰিম। অলৰেডি স্কুললৈ ইহঁতে যাব, ইয়াতে ওচৰৰ LP স্কুল এখন আছে, তাতে আমি ব্যৱস্থা কৰি দিম। আৰু ৰিলিফৰ ব্যৱস্থা দিয়া হ'ব, আৰু থকাৰ আপোনাৰ কেম্পৰ ব্যৱস্থা কৰি দিয়া হ'ব। এতিয়া আমাৰ জোনাই প্ৰশাসনৰ পৰা এইটো ব্যৱস্থা কৰি দিয়া হ'ব। মাথাউৰি ভাঙোতে কি ব্যৱস্থা ল'ব? এইটো আমি ৰিপৰ্টটো দিয়া আছে আপোনাৰ ইহঁতৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক। চাগে বাৰিষা যোৱাৰ পিছতে বনোৱাৰ চান্স আছে, এতিয়াতো বনাব নোৱাৰি। যিহেতু আমি অলৰেডি ৰিপৰ্ট দিয়া আছে ওপৰলৈ। ৰিলিফৰ ব্যৱস্থা লোৱা আছে? হয়, আগতে আমি ৰিলিফ দিছোঁ, আৰু আজিও ৰিলিফ দিয়া হ'ব, আৰু কেম্পত থকাৰ ব্যৱস্থা আমি কৰি দিয়া হ'ব। কেইটামান ঘৰ এতিয়া পানীৰ তলত আছে? সদ্যহতে আমাৰ গাঁও প্ৰধানৰ ৰিপৰ্ট মতে হাতীগড় 2খন গাঁৱৰ হাতীগড় মানুহৰ এফেক্ট হৈছে।